নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় সকলো ভালে আছে। ৰাতিপুৱাই চাহ কাপ খাই বাৰীখনত সোমাইছিলোঁ। কি চব্জি ছিঙিব পৰা হৈছে চাবৰ কাৰণে। দেখিলোঁ লাও এটা গেলি গৈছে। কি কাৰণে গেলিছে নাজানো। যিসকলে জানে জনাবচোন। লাও বহুত লাগে কিন্তু কলিতে গেলি যায়। জিকা এটাও লাগি আছে। বিলাহী পকি আছে, খাই আছোঁ বিলাহী। এফালে কণ বিলাহীবোৰ ফুলিছেই। চাওঁতে দেখিলোঁ বিন খাব পৰাই হৈছে কেইডালমান। সেয়াও ভাবিলোঁ ছিঙি লওঁ, সেই হেতুকে ছিঙি লৈছোঁ। বিন কেইবাজোপাও বৰ ধুনীয়া জোপোহাকৈ হৈছিলে, কিন্তু ক'ৰবাৰ পৰা ছাগলী আহি একদম গোটেই গুৰিলৈকে কেইবাজোপাও খাই পেলালে। যিকেইজোপা আছে সেইকেইজোপাতে যি লাগে আৰু সেয়াকে ছিঙো। এইফালে নেটখন দিয়াৰ কাৰণেহে এইকেইজোপা বাচিলে, নহ'লে বা এইকেইজোপাও নাথাকিলে হয়। কষ্ট কৰি বস্তু এটা ৰোৱাৰ পিছতে গৰু ছাগলীয়ে অনিষ্ট কৰিলে কিমান যে বেয়া লাগে, খেতি কৰা সকলেহে বুজি পায়, নহয়নে? খেতি কৰোঁতে কিমান কষ্ট হয়। বেছি নকৰিলেও আমি নিজৰ ঘৰত খাব পৰা জোখাৰে অলপ চলপ কৰোঁ। সেইখিনি কৰিবলৈ যাওঁতেই কিমান কষ্ট হয়। কোৰ মৰাৰ পৰা ধৰি বন উঘালা কিমান কাম থাকে। দেখিছেনে, মাজৰ কেইজোপা একেবাৰে নায়েই। গোটেই ছাগলীয়ে খাই টকলা কৰি পেলালে গছবিলাক। লাও, অমিতা, বিন কেইডাল আৰু লগতে কেইডালমান ধনিয়াও ছিঙি লৈছোঁ। এতিয়া যাওঁ পাকঘৰলৈ বুলি।